খাবলে কি হ'ব? মিঠাই হ'ব। ৰুটি চুটি নহ'ব নেকি? নহ'ব ৰুটি। হ'ব মিঠাই আৰু চাহ দিলে হ'ব। হ'ব দি আছো ৰ'ব। দাদা চাহ খাব। আহি থাক। এই দোকানী খাবলৈ কি আছে সোনকালে দে বে কুৰকুৰি এই ল চক দাদা কি হ'ল বে চক দাদা মই ইয়াত চাহ খাই আছিলোঁ আপোনালোকে মোৰ মিঠাই পেলাই দিলে চৰিটো ক'ব লাগিছিলে ঐ চাহ চৰি ক'ব লাগে চক দাদা মই ইয়াত চাহ খাই আছিলোঁ আপোনালোকে মোৰ মিঠাই পেলালে চৰিটো ক'ব কি লাগিছিলে হ'ল চৰি ক'ব লাগে এই কি হ'ল এই আমি কাৰ মানুহ এটা চিনি পাওঁ কাৰ মানুহ হয় আমি কেৰেলাৰ মানুহ হয় তেতিয়াহ'লে গেৰেলাই চৰি ক'ব লাগিব কি হ'ল আমাৰ এৰিয়াত চৰি পোৱাৰ নিয়মেই নাই আৰে তই কোন হয় ক'ৰ পৰা আহিছ ঐ এই আধা কেজি ঘুচা খাই তোৰ লগৰটোৰ এই গতি হা আৰু যদি 1 কেজিৰ ঘুচা পৰে তোৰ কি গতি হ'ব নিজে ভাবি চাই ল'বি তই চৰি কবি নে গেৰেলাই চৰি ক'ব বল কেৰেলাই চৰি ক'ব বল বছ আমাক মাৰিছে ইয়ে হয় নেকি তহঁতৰ বছ আমাৰ ইয়ে বছ হয় তেতিয়াহ'লে আপুনিয়ে চৰি ক'ব লাগিব হা কি চৰি ক'ব লাগে 50 কিলোমিটাৰ দূৰত থকা গাঁওবিলাকত যেতিয়া ছোৱালী গাভৰু হয় তেতিয়া তাহাঁতৰ মাক দেউতাকে কয় ছোৱালী কেইজনীক তিনিআলি চাৰিআলিত নাযাবি জ্বলা চানা খাবলৈ নহ'লে কেৰেলা কপিয়া আহিব আৰু তই চৰি ক'ব লাগে চৰি ক'ব লাগে ঐ এই পিনে চা চৰি কবি নে চৰি